হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। চ' আজি আমি যিটো জিকে চিৰিজ চলাই আছিলোঁ, আমি ষ্টেটিক জিকে চিৰিজ আছাম টেটৰ ওপৰত, তাৰে আজি পঞ্চমটো ভিডিঅ' পাৰ্ট 5। চ' ইয়াৰ আগতে 4টা ভিডিঅ' আপলোড কৰা হৈছে ষ্টেটিক জিকেৰ ওপৰত। এইটো চিৰিজত আমি মেইনলি আছাম ৰিলেটেড ষ্টেটিক জিকে ডিছকাছ কৰোঁ, আৰু দেন আমাৰ নেশ্যন ইণ্ডিয়াৰ আৰু পাছত ৱৰ্ল্ডৰ কিছুমান ষ্টেটিক জিকে ডিছকাছ কৰোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নহয়, জেনেৰেলি এটা ভিডিঅ'ত 20টা 21টা তেনেকুৱা কুৱেশ্যন ইনক্লুড কৰা হয়, কিন্তু আজিৰ ভিডিঅ'টোত 15টা নে 16টা কুৱেশ্যন এড কৰা হৈছে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই পেলাই আপোনালোকে কেইটা কাৰেক্ট কৰিছে, টোটেল কুৱেশ্যনৰ কেইটা আপোনালোকে কাৰেক্ট কৰিছে সেইটো কমেণ্টত জনাবলৈ নাপাহৰিব। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে, হুইচ এনচিয়েণ্ট কিংডম অফ আছাম ইজ মেনশ্যনড ইন দ্য মহাভাৰত। এতিয়া একচুৱেলি আমাৰ এই কুৱেশ্যনটোৱে বুজাই আছে যে মহাভাৰতৰ টাইম পিৰিয়ডত আছামক কি নামেৰে জনা গৈছিলে, কাৰণ সেইটো নামেৰেতো মহাভাৰতত তেন্তে আমাৰ উল্লেখ থাকিব। ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে প্ৰাগজ্যোতিষ, আহোম, কামৰূপা নে ডিমাচা। চ' ইয়াৰে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব প্ৰাগজ্যোতিষ। মহাভাৰতৰ সময়ত আমাৰ অসমক কি নামেৰে জনা গৈছিলে? প্ৰাগজ্যোতিষ নামেৰে জনা গৈছিলে। লগতে ৰিলেটেড কিছুমান কথা আপোনালোকে মনত ৰাখিব যে অসমৰ দুটা পুৰণি নাম আছে, আমাৰ অসমৰ দুটা পুৰণি নাম আছে। এটা হৈছে প্ৰাগজ্যোতিষ আৰু এটা হৈছে আপোনালোকে নিশ্চয় জানে কামৰূপ। এটা হৈছে প্ৰাগজ্যোতিষ আৰু এটা হৈছে আপোনালোকৰ কামৰূপ। চ' কামৰূপ নামটোৰ প্ৰচলন সাধাৰণতে 4ৰ্থ-5ম শতিকামানৰ পৰা ষ্টাৰ্ট হৈছিলে। ইয়াৰ আগতে প্ৰাগজ্যোতিষ নামটোৰ প্ৰচলন আছিলে। চ' মহাভাৰতৰ সময়ত কোনটো নাম প্ৰচলন আছিলে? প্ৰাগজ্যোতিষৰ নামটোৰ প্ৰচলন আছিলে। চ' আপোনালোকৰ ইয়াত এনচাৰটো হৈ যাব প্ৰাগজ্যোতিষ। মুভিং টু দ্য নেক্সট কুৱেশ্যন, হুইচ হিল ষ্টেচন ইন আছাম ইজ ন'ন ফৰ ইটছ অৰেঞ্জেছ। নিজৰ অৰেঞ্জৰ কাৰণে কোনটো হিল ষ্টেচন অসমৰ বিখ্যাত হয়? ঠিক আছে। চ' ইয়াৰে আমাৰ অপশ্যন হৈছে হাফলং, ডিফু, মাইবাং নে তেজপুৰ। চ' আপোনালোকে মনত ৰাখিব, দ্য এনচাৰ ইজ হাফলং। মুভিং টু দ্য নেক্সট কুৱেশ্যন, হুইচ আছামিজ ৰুলাৰ ইন্ট্ৰডিউচড দ্য পাইক ছিষ্টেম। কোনটো আছামিজ ৰুলাৰ, একচুৱেলি আহোম ৰুলাৰ, কোনজন আহোম ৰজাই পাইক প্ৰথা ইন্ট্ৰডিউচ কৰিছিলে? প্ৰথম ইন্ট্ৰডিউচ কৰিছিলে, আপোনালোকে খেয়াল কৰিব। ইন্ট্ৰডিউচ যদি কোনে কৰিছিলে আপোনালোকক সোধে, তেন্তে আপোনালোকৰ এনচাৰটো হৈ যাব প্ৰতাপ সিংহ। ইয়াৰে আমাৰ অপশ্যন হৈছে চুকাফা, ৰুদ্ৰসিংহ, গদাধৰ সিংহ নে প্ৰতাপ সিংহ। চ' ইয়াৰ আমাৰ শুদ্ধ এনচাৰটো হৈ যাব প্ৰতাপ সিংহ। লগতে যিহেতু আহোম ডাইনেষ্টিৰ কথা আহিছে, মই ৰিলেটেড কিছুমান কথা কৈ দিছোঁ, আপোনালোকে সেইখিনি মনত ৰাখিব। প্ৰথমতে যিটো অপশ্যন আছে চুকাফা, যদি আমি চুকাফাৰ বিষয়ে ক'ব যাওঁ, তেন্তে চুকাফা কিমান চনত অসমত এণ্টাৰ কৰিছিলে? 1228 খ্ৰীষ্টাব্দত। 1228 খ্ৰীষ্টাব্দত চুকাফাই পাটকাই পৰ্বত অতিক্ৰম কৰি পেলাই অসমত প্ৰৱেশ কৰিছিলে। 1253 খ্ৰীষ্টাব্দত স্থায়ী ৰাজধানী পাতিছিলে। যদি আমি ৰুদ্ৰসিংহৰ কথা ক'ব যাওঁ, দেন ৰুদ্ৰসিংহ আছিলে সৰ্বশ্ৰেষ্ঠ ৰজা। আহোম ডাইনেষ্টিৰ মুঠ 40জন ৰজাৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিলে ৰুদ্ৰসিংহ। আৰু যদি আমি গদাধৰ সিংহৰ কথা ক'ব যাওঁ, তে গদাধৰ সিংহ আছিলে ৰুদ্ৰসিংহৰ ফাদাৰ। গদাধৰ সিংহৰ চন আছিলে ৰুদ্ৰসিংহ, আৰু ৰুদ্ৰসিংহৰ মাতৃৰ নাম আছিলে জয়মতী। সতী জয়মতী আছিলে গদাধৰ সিংহৰ পত্নী। চ' আপোনালোকে এইবিলাক কথা লিংক কৰি পেলাই পঢ়িব, আপোনালোকৰ অতি জল্দি মনত ৰ'ব। ঠিক আছে। চ' প্ৰতাপ সিংহ হৈছে এনচাৰটো। মই প্ৰতাপ সিংহৰ ৰিলেটেডো কিছুমান কথা কৈ দিছোঁ। প্ৰতাপ সিংহক কি নামেৰে জনা যায়? বুদ্ধি স্বৰ্গনাৰায়ণ বা বৃদ্ধ স্বৰ্গনাৰায়ণ নামেৰে প্ৰতাপ সিংহক জনা গৈছিলে। চ' আপোনালোকে ৰিলেটেড এইবিলাক কথা মনত ৰাখিব। মুভিং টু দ্য নেক্সট কুৱেশ্যন, হুইচ আছামিজ ফিল্ম ৱাজ দ্য ফাৰ্ষ্ট টু ৰিচিভ দ্য নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম। বেষ্ট ফিচাৰ ফিল্মৰ নেশ্যনেল এৱাৰ্ড পোৱা প্ৰথমটো অসমীয়া ফিল্ম কি আছিলে? ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে জয়মতী, পিয়লি ফুকন, হালধীয়া চৰায়ে বাওধান খায় নে চামেলি মেমচাব। চ' ইয়াৰে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব হালধীয়া চৰায়ে বাওধান খায়। আৰু বি এই ফিল্মটোৱে আমাক সুধিছে যে কেতিয়া আমাৰ বেষ্ট ফিচাৰ ফিল্মৰ এৱাৰ্ড পাইছিলে। বি এইটোতো এনচাৰটো হালধীয়া চৰায়ে বাওধান খায় হয়। এইটো কিমান চনত? বি মই একজেক্টলি চনটো আপোনালোকে জনাব যদি জানে। বি 1988 চনত পাইছিলে। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে, দ্য খাজুৰাহো টেম্পলছ ৱেৰ বিল্ড ডিউৰিং দ্য ৰেইন অফ হুইচ ডাইনেষ্টি। এই যে খাজুৰাহো টেম্পল, আমাৰ অসমৰ খাজুৰাহো কাক কোৱা হয়? মদন কামদেৱ। কিন্তু যিটো আমাৰ আমাৰ ইণ্ডিয়াৰ খাজুৰাহো টেম্পল আছে, সেই খাজুৰাহো টেম্পলটো কোনটো ডাইনেষ্টিৰ, কোনটো ৰাজবংশৰ সময়ত বিল্ড কৰা হৈছিলে আমাক সুধিছে। ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে চালুক্য, চাণ্ডেলা, ৰাষ্ট্ৰকূটা নে মৌৰ্য। চ' আপোনালোকে মনত ৰাখিব, চাণ্ডেলাসকলৰ সময়ত এইটো বিল্ড কৰা হৈছিল। লগতে ৰাষ্ট্ৰকূটাসকলৰ সময়ত কি বিল্ড কৰা হৈছিলে? আমি আগৰ যিটো আমাৰ পাৰ্ট আছিলে, পাৰ্ট 4ত আমি পঢ়িছিলোঁ, ৰাষ্ট্ৰকূটাসকলৰ টাইমত ইলোৰাৰ যিখিনি কেভ আছিলে, আৰ্কিটেকচাৰেল যিবিলাক আমাৰ
আমাৰ স্থাপত্য ভাস্কৰ্য আছিলে ইলোৰা কেভ। চ' ইলোৰা কেভৰ বস্তুখিনি ৰাষ্ট্ৰকূটাৰ সময়ত বনোৱা হৈছিলে, ৰাষ্ট্ৰকূটাসকলৰ সময়ত বনোৱা হৈছিলে। কিন্তু ইয়াত আমাক সুধিছে যে খাজুৰাহো টেম্পল কোনটো ডাইনেষ্টিৰ ৰেইনৰ সময়ত বনোৱা হৈছিলে। চ' আমাৰ এনচাৰটো হৈ যাব চান্দেলা। নেক্সট কুৱেশ্যন হৈছে হুইচ ফ্ৰীডম ফাইটাৰ ইজ ৰেফাৰ্ড টু এজ দ্য নাইটিংগেল অফ ইণ্ডিয়া। কোনটো ফ্ৰীডম ফাইটাৰক, কোনজন ফ্ৰীডম ফাইটাৰক আমাৰ ৰেফাৰ টু এজ নাইটিংগেল অফ ইণ্ডিয়া, মানে স্বাধীনতাৰ যুদ্ধাকৰ্তা কোনজনক নাইটিংগেল অফ ইণ্ডিয়া বুলি জনা যায়। ইয়াৰে মোৰ অপশ্যন হৈছে সৰোজিনী নাইডু, এনি বেচাণ্ট, কস্তুৰবা গান্ধী নে সুচেতা কৃপলানী। চ' ইয়াৰে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব সৰোজিনী নাইডু। সৰোজিনী নাইডুক কি নাইটিংগেল অফ ইণ্ডিয়া বুলি কোৱা হয়, আপোনালোকে এইটো মনত ৰাখিব। লগতে যদি আমি এনি বেচাণ্টৰ কথা ক'ব যাওঁ, চ' এনি বেচাণ্ট আছিলে প্ৰথম মহিলা প্ৰেছিডেণ্ট আছিলে INC, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট ৱাজ দ্য ফাৰ্ষ্ট টু বি ফৰ্মড অন লিংগুইষ্টিক বেচিছ ইন ইণ্ডিয়া। ভাষাৰ ভিত্তিত গঠন হোৱা ৰাজ্যসমূহৰ ভিতৰত প্ৰথম ভাষাৰ ভিত্তিত গঠন হোৱা ৰাজ্য কি আছিলে ভাৰতবৰ্ষৰ। ইয়াৰে আমাৰ অপশ্যন হৈছে অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, গুজৰাট নে মহাৰাষ্ট্ৰ। চ' আপোনালোকে মনত ৰাখিব ভাষাৰ ভিত্তিত লিংগুইষ্টিক বেচিছত ফৰ্ম হোৱা ষ্টেটবিলাকৰ ভিতৰত প্ৰথম আছিলে অন্ধ্ৰপ্ৰদেশ। নেক্সট কুৱেশ্যনটো হৈছে দ্য চিল্কা লেক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট। চিল্কা লেকৰ কুৱেশ্যন প্ৰায়ে কম্পিটিটিভ এক্সামত অহা দেখা যায়। চ' আমাক সুধিছে যে চিল্কা লেক ইণ্ডিয়াৰ কোনটো ষ্টেটত আছে। ইয়াৰ আমাৰ অপশ্যন হৈছে ৱেষ্ট বেংগল, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ নে তামিলনাডু। চ' আপোনালোকে মনত ৰাখিব চিল্কা লেক ক'ত আছে, উৰিষ্যাত আছে। আজি নেক্সট কুৱেশ্যনটো হৈছে হুইচ শিখ গুৰু ফাউণ্ডেড দ্য গল্ডেন টেম্পল ইন অমৃতসৰ। স্বৰ্ণ মন্দিৰ, অমৃতসৰৰ স্বৰ্ণ মন্দিৰ কোনজন শিখ গুৰুৱে ফাউণ্ড কৰিছিলে। ইয়াৰে আমাৰ অপশ্যন হৈছে গুৰু নানক, গুৰু অৰ্জুন দেৱ, গুৰু গোবিন্দ সিং নে গুৰু টেগ বাহাদুৰ। ইয়াৰে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব গুৰু অৰ্জুন দেৱ। গুৰু অৰ্জুন দেৱে গল্ডেন টেম্পল অমৃতসৰত ফাউণ্ড কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া। অসমৰ প্ৰথম চিফ জাষ্টিছ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিলে। ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিলে। ইয়াৰে আমাৰ অপশ্যন হৈছে HJ কানিয়া, BN ৰাও, M পতঞ্জলি শাস্ত্ৰী নে SR দাস। ইয়াৰে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব HJ কানিয়া। আপোনালোকে এইটো মনত ৰাখিব। লগতে ছেকেণ্ড যিটো অপশ্যন আছে BN ৰাও। BN ৰাও কোন আছিলে আপোনালোকে জানেনে। BN ৰাও আছিলে আমাৰ যে এটা কনষ্টিটুৱেণ্ট এছেম্বলি এটা লাগে, কনষ্টিটুৱেণ্ট এছেম্বলি এটাৰ মানে লাগে, সেইটো MN ৰাওয়ে প্ৰথম কৈছিলে। BN ৰাও আছিলে উপদেশকৰ্তা, BN ৰাও উপদেশকৰ্তা আছিলে। ঠিক আছে। কনষ্টিটুৱেণ্ট এছেম্বলি কিমান, যিটো ফাৰ্ষ্ট মিটিং হৈছিলে আমাৰ কনষ্টিটুৱেণ্ট এছেম্বলি, সেইটো কিমান চনত হৈছিলে 1946ৰ 9 ডিচেম্বৰত হৈছিলে। আপোনালোকে সেইটো মনত ৰাখিব। চ' আমাৰ কনষ্টিটিউশ্যনটো কেনেকৈ প্ৰস্তুত কৰিব, কনষ্টিটিউশ্যন এছেম্বলিয়ে কেনেকৈ কামসমূহ কৰিব, তাৰ বিষয়ে উপদেশ দিছিলে, এডভাইচ দিছিলে। উপদেশকৰ্তা হিচাপে আছিলে BN ৰাও। ঠিক আছে। চ' আপোনালোকে এইটো কথা মনত ৰাখিব। নেক্সট হৈছে হুইচ প্লেনেট ইজ ন'ন এজ দ্য মৰ্ণিং ষ্টাৰ এণ্ড দ্য ইভিনিং ষ্টাৰ। দুয়োটা নামেৰে জনা যায়, মৰ্ণিং ষ্টাৰ বুলিও জনা যায় কাৰণ ৰাতিপুৱা হোৱাৰ আগতেই সেই গ্ৰহটোক আমি দেখা পাওঁ, আৰু ইভিনিং ষ্টাৰ বুলিও কোৱা হয়। ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে ভেনাছ, মাৰ্চ, জুপিটাৰ নে মাৰ্কিউৰী। ইয়াৰে আমাৰ শুদ্ধ এনচাৰটো কি হৈ যাব, ভেনাছ। ঠিক আছে। আজি নেক্সট কুৱেশ্যনটো হৈছে হু ডিস্কভাৰ্ড দ্য চি ৰোড টু ইণ্ডিয়া। সাগৰীয় পথ কোনে আৱিষ্কাৰ কৰিছিলে ইণ্ডিয়ালৈ অহাৰ। ঠিক আছে। চ' প্ৰথম ইণ্ডিয়ালৈ অহা মানে যিজন মানুহ আছিলে, যিজন নাৱিক আছিলে, ঠিক আছে, চ' তেওঁ পৰ্তুগীজ আছিলে। সেইটো মই আপোনালোকক হিণ্ট দি দিছোঁ। ইয়াৰ আমাৰ অপশ্যন হৈছে ক্ৰিষ্টফাৰ কলম্বাছ, ভাস্কো ডা গামা, ফাৰ্ডিনাণ্ড মেগেলেন নে মাৰ্কো প'লো। চ' আপোনালোকে মনত ৰাখিব ডিস্কভাৰ্ড দ্য চি ৰোড টু ইণ্ডিয়া কোনে কৰিছিলে, ভাস্কো ডা গামাই কৰিছিলে, এজন পৰ্তুগীজ নাৱিক আছিলে। কিমান চনত পদাৰ্পণ কৰিছিলে যদি আপোনালোকক সোধে 1498ত। ঠিক আছে, কালিকট বন্দৰত। দেন আপোনালোকে আৰু কিছুমান ৰিলেটেড কথা কিছুমান মনত ৰাখিব লাগিব যে সেইটো সময়ত ৰজা কোন আছিলে, ৰজা আছিলে জামৰিনে তেওঁক আদৰণি জনাইছিলে ভাস্কো ডা গামাক। ঠিক আছে। তেওঁ কালিকট বন্দৰত যেতিয়া পদাৰ্পণ কৰিছিলে, তাৰ আগতে আৰু এজন পৰ্তুগীজ নাৱিক বাৰ্থলমিউ ডিয়াজে আহিবলৈ চেষ্টা কৰিছিল যদিও তেওঁ আধা বাটলৈকে আহিব পাৰিছিলে। চ' বাৰ্থলমিউ ডিয়াজৰ অনুসৰণ কৰা পথখিনি পুনৰ অনুসৰণ কৰি পেলাই ভাস্কো ডা গামাই কিছুমান অসুবিধাৰ সন্মুখীন হৈছিলে যদিও সেইখিনি অসুবিধা নেওচি ভাৰত ভূমিত আহি পেলাই সাগৰীয় পথ এটা আৱিষ্কাৰ কৰিছিল ভাৰত ভূমি অহাৰ, আৰু ভাস্কো ডা গামাই 1498 খ্ৰীষ্টাব্দত ভাৰত ভূমিত ভৰি ৰাখিছিলে।
নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য স্মলেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড, পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম মহাদেশটোৰ নামটো ক'ব লাগে আমি। ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে ইউৰোপ, অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা নে ছাউথ আমেৰিকা। চ' আপোনালোকে মনত ৰাখিব আটাইতকৈ সৰু মহাদেশ হৈছে অষ্ট্ৰেলিয়া। নেক্সট কুৱেশ্যনটো হৈছে দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ ইজ হেডকোৱাৰ্টাৰ্ড ইন হুইচ চিটি। ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ হেডকোৱাৰ্টাৰ কোনটো চিটিত আছে? চ' এতিয়া ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ মানে কি আমি সেইটো প্ৰথমতে জানিব লাগিব। এতিয়া ভালদৰে কথাটো শুনিব যে এতিয়া আমাৰ হাইকোৰ্ট আছে প্ৰতিখন ৰাজ্যৰে, বেছিভাগ ৰাজ্যৰে, চব ৰাজ্যৰে নহয়, আমাৰ ইণ্ডিয়াৰ বেছিভাগ ৰাজ্যৰে হাইকোৰ্ট এটা আছে। ঠিক আছে, প্ৰথমতে কি থাকে? ছাবঅৰ্ডিনেট কোৰ্ট থাকে। তাৰ পাছত আহে আমাৰ ডিষ্ট্ৰিক্ট কোৰ্ট। এটা ডিষ্ট্ৰিক্টত 2টা বা 3টা ছাবঅৰ্ডিনেট কোৰ্ট থাকে। ছাবঅৰ্ডিনেট কোৰ্টৰ ওপৰত থাকে ডিষ্ট্ৰিক্ট কোৰ্ট। ডিষ্ট্ৰিক্ট কোৰ্টৰ ওপৰত থাকে আমাৰ হাই কোৰ্ট, যিটো আমাৰ ষ্টেটত এটা থাকে। আমাৰ গুৱাহাটীত আছে উচ্চ ন্যায়ালয়, হাইকোৰ্ট। দেন এটা গোটেই কাণ্ট্ৰিৰ কাৰণে এটা থাকে কি? ছুপ্ৰিম কোৰ্ট থাকে। ছুপ্ৰিম কোৰ্ট আমাৰ ক'ত আছে? দিল্লীত আছে। চ' কেনেকৈ হয় বস্তুটো? ধৰি লওক এতিয়া নগাঁৱৰ ল'ৰা এজন আৰু ধুবুৰীত থকা ল'ৰা এজনৰ মাজত কিবা এটা মনোমালিন্য হ'ল আৰু তেওঁলোকে কোৰ্টত গ'লে। এতিয়া যদি তেওঁলোকে নগাঁৱৰ কোৰ্টত যায়, দেন হ'ব পাৰে যে কোৰ্টে যেতিয়া কিবা এটা ৰায়দান দিব, দেন নগাঁৱৰ পক্ষত কিবা এটা ক'ব। ইমান সৰু ক্ষেত্ৰত এইবিলাক নহয়, কিন্তু মই যেতিয়া কথাটো আগলৈ যেতিয়া ক'ম আপোনালোকে ভালদৰে ক্লিয়াৰ হ'ব কথাটো। এতিয়া যদি নগাঁৱত কেছটো খেলা হয়, তেন্তে নগাঁৱৰ পিনে ৰায়দান দিয়াৰ যিটো আমাৰ পাৰ্চেণ্টেজ সেইটো বেছি থাকে। যদি ধুবুৰীৰ কোৰ্টত খেলা হয়, তেন্তে ধুবুৰীৰ যদি ডিষ্ট্ৰিক্ট কোৰ্টত খেলা হয়, তেন্তে ধুবুৰীৰ ল'ৰাজনৰ প্ৰতি ৰায়দান দিয়াৰ যিটো মনোমালিন্য হোৱাৰ অলপ আশংকা থাকে। তেনেকেই ঠিক তেনেদৰেই ধৰি লৈছোঁ মই অসমত থকা মানুহ এজন আৰু পাঞ্জাৱত থকা মানুহ এজনৰ মাজত কিবা কাৰণত কোৰ্টত যাব লগা হ'ল, তেন্তে সেইটো ক্ষেত্ৰত আমি অসমৰ হাইকোৰ্ট বা পাঞ্জাৱৰ হাইকোৰ্টত গ'লে নহ'ব। মানে যদি আমি একদম মানুহে এইটো বিশ্বাস কৰে যে একজেক্ট কিবা এটা যদি ৰায়দান আমি পাব লাগে, তেন্তে আমি সেইটো ছুপ্ৰিম কোৰ্টত যাব লাগিব। কাৰণ পাৰ্টিকুলাৰ এটা ষ্টেটৰ, 2টা ষ্টেটৰ মাজত কিবা এটা যদি কাজিয়া হয় বা কিবা মনোমালিন্য হয় বেলেগ বেলেগ মানে ষ্টেটৰ মানুহৰ মাজত, তেন্তে সেইটো ছুপ্ৰিম কোৰ্টলৈ বস্তুটো যায়। ঠিক তেনেদৰেই কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে বেলেগ এটা কাণ্ট্ৰি আন এটা বেলেগ এটা কাণ্ট্ৰিৰ মানুহৰ মাজত বা 2টা দেশৰ মাজত কিবা এটা মনোমালিন্য হ'ল আৰু সেইটো কোৰ্টলৈ গৈছে। এতিয়া কোনটো কোৰ্টত যাব? আমাৰ ইণ্ডিয়া আৰু কিবা এটা দেশৰ ধৰি লৈছোঁ আমি কিবা এটা দুজনৰ মাজতে বা 2টা দেশৰ মাজতে মনোমালিন্য হৈছে কিবা কাৰণত, সেইটো কোৰ্টলৈ কথাটো গ'ল। এতিয়া কোনটো কোৰ্টে ৰায়দান দিব? 2টা দেশৰ মাজত ঘটনাটো হৈ গ'ল। যদি 2টা ৰাজ্যৰ মাজত হয় আমাৰ ছুপ্ৰিম কোৰ্ট আছে, কিন্তু যদি 2টা দেশৰ মাজতে হৈ যায়, কোনটো দেশৰ ছুপ্ৰিম কোৰ্টত ৰায়দানটো দিব সেইটো লৈ পেলাই অলপ মনোমালিন্য হ'ব। কাৰণ সকলোৱে, মই সেইকাৰণে ডিষ্ট্ৰিক্ট কোৰ্টৰ পৰা বস্তুটো বুজাইছোঁ, সকলোৱে নিজৰ দেশৰ ভালৰ কাৰণে ৰায়দান দিব। চ' তাৰ কাৰণে কি আছে? ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ। সেই ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছটো কোনটো চিটিত আছে? সেইটো আছে আমাৰ দ্য হেগ চিটিত আছে। সেইটো নেদাৰলেণ্ডৰ এটা চিটি হয়। ঠিক আছে, চ' ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ হেডকোৱাৰ্টাৰটো কোনটো জেগাত আছে আমাক সুধিছিলে, এনচাৰ হ'ব দ্য হেগ। চ' আপোনালোকে আশা কৰোঁ কনচেপ্টটো বুজি পাইছে। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাব। যদি আমাৰ চেষ্টাখিনি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ ছ' মাছ।